আমি নিজৰ দলৰ ভিতৰত এটা মত বিনিময় অনুষ্ঠান আমি আয়োজন কৰিছোঁ, য'ত আমাৰ গাঁৱৰ মানুহৰ কি সমস্যাৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু ইতিমধ্যে আমাৰ সকলোৱে একমত যে আজি গাঁৱৰ ভিতৰত আটাইতকৈ ডাঙৰ সমস্যা হৈছে যে দোকানত প্ৰত্যেক বস্তুত জুই চাই দাম। বিলাহী ক্ষেত্ৰতো আজি এটা ডাঙৰ এটা বিলাহী খাব নোৱাৰা অৱস্থাত মানুহ এতিয়া আমি এনেকুৱা এটা অৱস্থাত পৰিছে আৰু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে আজি তেওঁলোকে যি গুৰুত্ব দিব লাগে এইখিনি সমস্যাত তেওঁলোকে গুৰুত্ব দিয়া নাই। তেওঁলোকে মাত্ৰ গুৱাহাটীত আবদ্ধ হৈ আমাৰ টকা পইচা বিভিন্ন কথাত তেওঁলোকে এনেধৰণৰ ব্যৰ্থ কৰি খৰচ কৰি আছে, যাৰ কাৰণে মানুহ আজি উপকৃত হ'বলৈ পৰা নাই। আজি আপোনালোকৰ পৰ্যালোচনা সভা অনুষ্ঠিত হৈছে, কংগ্ৰেছৰ যথেষ্ট সংখ্যক উপস্থিত আছে আৰু জইন কাৰ্যসূচী আছিলে, কি ক'ব? চাওক, আজি কৰ্ণাটকৰ নিৰ্বাচনৰ পিছত সকলোৱে আজি কংগ্ৰেছ মানুহৰ মনবোৰ যথেষ্ট ভাল হৈ গৈছে আৰু আমি টিভিত আমি দেখা পাইছোঁ মধ্যপ্ৰদেশ আমি জিকিম, তেলেংগানা আমি জিকিম, ৰাজস্থান আমি জিকিম। সেইকাৰণে মানুহ এতিয়া আগতে তেওঁলোকে বেলেগ এটা চিন্তা কৰি আছিলে যে কংগ্ৰেছ দলৰ ভৱিষ্যলৈ। আজি সেই চিন্তাটো নাই। এতিয়া সকলোৱে কংগ্ৰেছ কৰিবলৈ বিচাৰে। হ'ব পাৰে পিছত গৈ আজিতো বিজেপি আমাৰ সৰুপথাৰ তৃণমূল পৰ্যায়ৰ নেতাসকলে যোগদান কৰিবলৈ বিচাৰিছে। অনাগত দিনত চাব বিজেপি ডাঙৰ ডাঙৰ নেতাসকল আমাক যোগদান কৰিবলৈ বিচাৰিছে আৰু যোগদান কৰা এটা ডাঙৰ কাৰণ হ'ব কি সেইসকল বিজেপি আজি তেওঁলোকৰ আচল বিজেপি আছিলে, কিন্তু আজিৰ তাৰিখত তেওঁলোকে কাম কৰিবলৈ সুবিধাই পোৱা নাই। আজিৰ তাৰিখত নতুনকৈ বিজেপিক যোগদান কৰি মানুহবোৰে দলটোক এনেধৰণৰ কেপচাৰ কৰি ৰাখিছে, এনেধৰণৰ দলটোক এটা বেলেগ ৰাস্তাত গৈছে য'ত পুৰণা বিজেপি মানুহবোৰো আজি অসন্তুষ্টি প্ৰকাশ কৰিছে। সেইখিনিও মানুহ আজি আমাক যোগাযোগ কৰিছে। তাত আপোনালোকে অনাগত দিনত দেখা পাব আৰু ডাঙৰ ডাঙৰ ভাগি নেতা আমাক যোগাযোগ কৰিব। গণৰ নিৰ্ধাৰণৰ কথাটো ওলাইছে, আপুনি কোন সমষ্টিৰ পৰা খেলাৰ কথা ভাবিছে? চাওক, আজিৰ তাৰিখত মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ, 2024লৈকে মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ। আজি আমি নিজৰ কামবোৰ আমি কৰি যাম আৰু পিছত দলে আমাক এটা সিদ্ধান্ত দিব আৰু আজি খচৰাই আছে, এই খচৰা লৈ আমি কিয় ইমান কথাবোৰ পাতি আছোঁ, যেতিয়া ফাইনেল হ'ব তেতিয়া দেখা যাব। চাওক, মণিপুৰত যিদৰে তেওঁলোকে কুকি আৰু মেইটেইৰ মাজত ভাগ কৰিছে, আজি তেওঁলোকে যি ধৰণৰ এটা ৰাজনীতি কৰিছে আমি গম পাইছোঁ। আহোম আৰু আমাৰ অসমৰ বিভিন্ন সমাজৰ মাজত তেওঁলোকে সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে আৰু এইটো নতুন কথা নহয়। ইয়াৰ পূৰ্বতো যেতিয়া আমি ছটা জনগোষ্ঠী জনজাতিকৰণৰ আমি বিচাৰিছিলোঁ, দাবী আছিলে, সেই সময়তো মুখ্যমন্ত্ৰীয়ে ক'লে যে ছটা জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমত এটা ভয়ানক এটা পৰিৱেশ হ'ব, ৰক্ততাপ কিবা শব্দ তেওঁ ব্যৱহাৰ কৰিছিলে। তো সেইটোৱে হ'ল তেওঁলোকৰ বিজেপিৰ প্ৰতিক্ৰিয়া, কি আমাৰ ভাগ কৰিবলৈ বিচাৰিছে। কিন্তু যিদৰে আমি লাচিত বৰফুকনৰ উদাহৰণ লৈ আমাৰ কাৰণে দেশ মোমাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু আমি দেশৰ কাৰণে আমি সকলোৱে একগোট হৈছোঁ, একত্ৰিত হৈছোঁ। আহোম হওক, মিচিং হওক, ৰাভা হওক, তিৱা হওক বা আদিবাসী হওক, খ্ৰীষ্টান হওক, আমি সকলোৱে একত্ৰিত হৈছোঁ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আৰু আমাৰ গাঁৱৰ দুখীয়া ৰাইজৰ আজি অৰ্থনৈতিক অৱস্থা যে বেয়া হৈ গৈছে, সেই অৰ্থনৈতিক অৱস্থা ভাল কৰিবলৈ আমি সকলোৱে একত্ৰিত হৈছোঁ। বিগত বছৰৰ ধনশিমুখতো খৰাং এই বছৰো দেখা পোৱা গৈছে। জলসিঞ্চন বিভাগৰ কোনো কাম নাইকিয়া অৱস্থা দেখা পোৱা গৈছে। এইটো আটাইতকৈ ডাঙৰ এটা সমস্যা, যি সমস্যাৰ ওপৰত ৰাজ্য চৰকাৰে আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা এটা বিশেষ পেকেজ আনিব লাগিছে। যদিও ৰাজ্য চৰকাৰৰ ওচৰত আজি তেওঁলোকে একো বেছি কাম কৰিব পৰা নাই, তথাপিও কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আনিব পাৰিলেহেঁতেন, স্পেচিয়েল পেকেজ আনিব পাৰিলেহেঁতেন। তেওঁলোকে বাৰম্বাৰ কয় আমাৰ ডাবল ইঞ্জিনৰ চৰকাৰ, আমাৰ চৰকাৰ ৰাজ্যতো আছে, আমাৰ চৰকাৰ কেন্দ্ৰত আছে। ঠিক আছে, তোমালোকৰ চৰকাৰ দিছপুৰতো আছে, দিল্লীত আছে, ইয়াত কি লাভ হ'ল? কি লাভ হ'ল দুটা চৰকাৰ থকা স্বত্তেও? আজিৰ তাৰিখত যদি কেন্দ্ৰত আমাৰ চৰকাৰ থাকিলেহেঁতেন, নিশ্চয় আমি এটা স্পেচিয়েল পেকেজ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আনিবলৈ সক্ষম হ'লোহেঁতেন।